মইনা সোনকালে ঘৰটো সাৰ আকৌ ভাত বনাব আছে নহয়। খেলি ল ইমান খেল কাইলৈ মই ঘৰ গৈ আছো তেতিয়া চব কাম তহঁতি নিজে কৰিব লাগিব। আৰে বিহুলেছো এসপ্তাহ আছে তই কাইলৈ যাবিনে? আৰে নাযাব কিয়? এই মইনা গাঁৱৰ সেই মইনাজনীয়ে বিহুৱান দিবলৈ তাক ৰৈ আছে। সেইবোৰ একো কথা নাই। ঘৰত দেউতাটো নাই কিয়া মই গৈ অলপমান বিহুৰ কাৰণে ঘৰত কাম কৰি দিব লাগিব যেন সেইকাৰণেহে সোনকালে যাব ওলাইছো। বাকী তহঁতৰ কষ্ট হ'ব বুলি আকৌ চিন্তা কৰিছ নেকি তহঁতি? কথাটো সঁচা জানো? হ'ব ঠিক কিনো মিছা কথা কওঁ তই। তই এতিয়া গাঁৱৰ পৰা আহোঁতে পিঠা পনা লৈ আহিবি আৰু। মোলে ৰুমাল এখনো লৈ আহিবি। টেনচনে নলবি তই লৈ আহিম। হ'ব যা ভাল নাকি যা। হ'ব তহঁতক আজিহে লাষ্ট ভাত বনাই খাম। যা। হোষ্টেলৰ পৰা আহি আছো। বাকী ভালেই, তোৰ খবৰ খাতি ভাল নহয়? ঠিক আছে পাছত লগ পাম বাৰু, ঘৰ পাই লওঁগৈ বহুত দেৰি হৈ আছে। অ' মা মইনা তই আহিলি? আহি পালোহি। মই ওলাই গৈছো। মা বেগটো থৈ হাত ভৰিকেইটা ধুই ল'বি। হ'ব ৰ'ব মই হাত ভৰিকেইটা ধুই আহিছো। যা। এইখন লৈ ল, মুখখন মচি ল। তই মইনা এইবোৰ কি পিন্ধিছ? তোক বৰ গুণ্ডা লাগিছে দেই। মা তুমি এইবোৰ নুবুজিবা, এইবোৰ ফেশ্বন হয়, তাত চবেই পিন্ধে। অকল ফেশ্বনে মাৰিছনে নে পঢ়া শুনা কৰিছ? ইয়াৰ পৰা গৈ তাত আছোগৈ, তাত অকল ফেশ্বনে মাৰিবলৈ আছো নে পঢ়া শুনাই কৰি আছো। হ'ব থ। চা আঁতৰকচোন। আৰু চাইকেলখন ক'ত আছে? এইখিনিতে আছে, যা চাগৈ। হ'ব। অথনিৰ পৰা মাতি আছিলো, কি ভাবি আছিলি? নাই একো ভবা নাই। পিছে মইনা আজি ঘৰলৈ আহিছে নহয়, তই গম পাৱ নে নেপাৱ? সি ঘৰলৈ আহিছে মোক কোৱা নাই যে। হ'ব আহিছে যদি আহক, মইনো কি কৰিম। হ'ব দে, তহঁতৰ কথা চব গম পাওঁ। পেটেৰে এটা মুখেৰে এটা ক। তইনো কেনেকৈ গম পালি সি অহাৰ কথা? মই এতিয়া আহোঁতে তাক বাটতে লগ পাই আহিছো।
অ' মা মা ইছ ৰাম চাইকেলখন ইমান লেতেৰা কৰি থৈছেনে বাৰু ঘৰত দেখোন তোৰ বাহিৰে চলোৱা মানুহ নাই। মা মই এফালে যাওঁ হা আহি পেলাইহে মই ঘৰত ভাত খাম সি মোৰ কথা কিবা সুধিছিল নেকি? নাই সোধা একো। হ'ব তই ৰ, মই যাওঁ। হ'ব যা। সি ঘৰলৈ আহিছে যেতিয়া গাঁৱলৈ ওলাই আহিবই। মই ওলাই যাওঁচোন, কি ঠিক তাক লগে পাই যাব পাৰোঁ। অ' মা মই গাঁৱৰ লগৰকেইটা লগ কৰি আহোঁগৈ আহিছিলিহে, যাৱই নে? লগৰকেইটাকো বহুত দিন লগ পোৱা নাই নহয় সিহঁতকো দেখাটো দি আহোঁগৈ মই যা হ'ব। সোনকালে আহিবি। তই ৰ হা টেনশ্যন ল'ব নালাগে মই সোনকালে আহি যাম অঁ ঠিক আছে। তহঁতিকেইটা কথাষাৰ মন কৰিছ নাই? কি কথা? এইবাৰ ৰিহাৰ্চেলত ছোৱালীবোৰে ভালকে নাচিবই পৰা নাই। ক'তনো নাচিব পাৰিব ইবছৰ বিহু নহ'লেই ন কঁকাল ক'ৰ পৰা ভাগিব কথাটো নোহোৱা নহয় পাছে। ঐ তহঁতিকেইটা গোটেইকেইটা ইয়াতে আছ মানে ঐ তই কেতিয়া আহিলি এই অলপ আগত আহি পাইছোহি আহি ঘৰত বেগ থৈ চিধা তহঁতৰ ওচৰলৈকে আহিছোঁ এই ঘৰত বেগটো থৈ আমাৰ ওচৰলৈ আহিছনে? বেগটো ঘৰত থৈ তাক লগ কৰি আমাৰ ওচৰলৈ আহিছ। সেই ফটুৱা কথা কিছুমান তহঁতিও ক তহঁতক লগ নকৰাকৈনো মই তাইক লগ কৰিব পাৰোঁনে আৰু তাই মই ইয়ালৈ অহা কথা গমেই নাপায় কিয় তই তাক কোৱা নাই নেকি? তাইক কোৱা নাই মই তাইক ছাৰপ্ৰাইজ এটা দিম বুলিহে ভাবি আছোঁ এটা কাম কৰ মই তহঁতক পাছত লগ কৰি আছোঁ মই তাইক ছাৰপ্ৰাইজটো দি থৈ আহোঁগৈ ঠিক আছে যা ঠিক আছে যা যা ভালকে যাবি যা যা। ঐ ছোৱালী ঐ ক'ত যাৱ অঁ ঐ একো নকলি যেন ইমান খঙত কিয় আছ মোৰ তোৰ লগত কথা পাতিব মন নাই। মই তোক আকৌ কি কৰিলোঁ মই তোক কি কৰিলোঁ ক'ব আহিছ? ক আকৌ তই অহাৰ কথা গাঁৱত চবেই গম পায়, অকল মইহে গম সেই নাপাওঁ। আকৰিজনী গানো ক'ত চবে গম পায় আৰু মই তোক ছাৰপ্ৰাইজ দিম বুলিহে তোক কোৱা নাছিলোঁ হ'ব তই এতিয়া মিছা ক'ব নালাগে। তই এনেও মোক বেছি খং কৰি লাভ নাই আৰু মই ভালকৈ জানো তই যেন মোক বেছি দেৰি খং কৰি এনেও থাকিব নোৱাৰ ক'তনো থাকিব পাৰিম মই যে তোক ভাল পাওঁ তইহে বুজি নাপাওঁ। ঐ একো নকলি যেন তই চব পাওঁ মই যে তোক বেছি দেৰি নমতাকে থাকিব নোৱাৰোঁ। হ'ব এতিয়া সেইবোৰ কথা বাদ দে বহিয়া নুঠো। একো নহয় বহিয়া যাওঁ আহ বৰমা অঁ তই আহিলি? অঁ আহিলোঁ। মোক কিয় মাতিছিলে? দেখিছ নহয় মই অকলে অকলে কৰি আছোঁ তোক মই লাগি দিবলৈকে মাতিছিলোঁ। হ'ব মই অলপ লাগি দিছোঁ। বৰমা মইনাক দেখা নাই যে। সি পিছফালে শুই উঠি গৈছে কি কৰি আছে ক'বই নোৱাৰো। ৰ'ব মই তাক চাই আহোঁগৈ কিনো কৰি আছে। ঐ তোক ৰ ঐ নিতিতাবি মোৰ ঘৰ যাব আছে। কিয় নিতিতাম তই মোক কিয় তিতাইছিলি চাওক এৰি দে। আজি আকৌ তই মোক আৰু পানী ছটিয়াবি হ'ব দে নচটিয়াও তোক ছটিয়াবলৈ তই ইয়াত কিমান দিন থাকিবি? ঐ কেলে দুখ কৰিছ আকৌ এইবাৰ মই থাকিম নহয় কেইদিনমান হ'ব এৰি দে মায়ে দেখি। দেখিলে দেখক মই কি মালে ভয় কৰি আছো নে কিবা তোক আজি ৰ ঐ এই
এতিয়াতো নিউজটোত কি ওলাইছে চাচোন কৰোণা মহামাৰী বেমাৰটো আকৌ আহিছে নহয় আমি আকৌ আগৰ দৰে মাস্ক পিন্ধিব লাগিব আৰু আমাৰ গাঁৱৰ মানুহখিনিকো সজাগ কৰিব লাগিব আমি সকলোৱে চেনিটাইজাৰ কৰিব লাগিব আৰু শুনিছোঁ হস্পিটেলত ভেকচিন দিছে আমি সকলোৱে ল'ব লাগিব আৰু গাঁৱৰ প্ৰতিঘৰ মানুহক প্ৰতিজনক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগিব তহঁতি ঠিকে কৈছ চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে সেইখিনিও মানি চলিব তেতিয়াহে এই কৰোণা বেমাৰটোৰ পৰা হাত সাৰিব কি পাৰি কৈছ দেই আমি এই নিয়ম মানি চলিব লাগিব ঐ তহঁতি পৰীক দেখিছিলি নেকি নাই দেখা নহয় তাই মৰ্ণিং আমাৰ ঘৰ গৈছিলে মানে তাৰপিছত কিবা অলপমান লাগিলেও উম। নেদেখাই হ'লো নহয় এতিয়া তাইক অথনিৰ পৰা বিচাৰি ফুৰিছোঁ জানো আমি নাই দেখা কিন্তু মই তাইক বিচাৰি যাম তহঁতি ৰচোন ঠিক আছে যা ঠিক আছে যা ঐ ভালকৈ যাবি যা কি হে তই যেনে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ খলাগতি খেলি আছ তোক ৰাতিপুৱাৰ পৰা বিচাৰি আছোঁ গম পাইছ নাই তই মোৰহে কথা যি কৰোঁ মই অঁ কথাটো হয় মোৰহে ভুল সৰু ছোৱালী ক'তনো কথা বুজি পাবি হ'ব দে তই যে একেবাৰে 80 বছৰীয়া ল'ৰাটো অঁ তই বুঢ়া বুলি কাক ক'লি ৰ তোক আজি ৰ এক মিনিট ৰবি হা কোনে কল কৰিছিল লগৰ এটাই ফোন কৰিছিলে লগৰ এটা নে এজনী এটা কৈছোঁ নহয় এটাই ফোন কৰিছিলে আৰু হ'ব দে কাইলৈ ফুলত লগ কৰিবলৈ আহিবি কিবা আছেনে কাইলৈ আছে ঠিক আছে এতিয়া যাওঁ বৌ ব'ল যাওঁ তোক খেদাই আহোঁতে আহোঁতে চাইকেলখন মই তাতেই এৰি থৈ আহিলোঁ ঐ তই অহা যে আজি ইমান দেৰি কৰিলি এই এনেই দেৰি হ'ল আৰু পিছফালে কি আনিছ মই নেদেখাওঁ দেখাচোন দেখুওৱা নেদেখাওঁ হ'ব নেদেখুৱা যদি নালাগে তোৰ কাৰণে মই ইমান দেৰি ৰখি থাকিলোঁ আৰু তই বস্তুটো দেখুৱাবলৈ মন কৰা নাই ঐ শুনচোন কচোন এইখন আকৌ কিয় দিলি আজি বিহু বুলি আচ্ছা বিহু বুলি তইতো মোক বিহুৱান দিলি মইতো তোক কিবা এটা দিব লাগিব কি দিবি মৰম আকৌ যা ঐ ৰচোন যোৱা বছৰ ঢোলটো কাৰ ঘৰত ৰাখিছিলে ঐ সেই ইয়াৰ ওচৰতহে আছিলে ভালকৈ ঢোলটো ৰাখিবই নোৱাৰো ন গোটেই বহি গৈ অৱস্থাই নাই এবছৰ ঢোলটো বজোৱাই নাই ক'ত ভাল হৈ থাকিব বাহ বিহু প্ৰেক্টিচ কৰি আছ মানে ন তহঁতি এইবাৰ চাবি না কেনেকুৱা বিহু মাৰিম সেইটো সময়ত দেখা যাব কিনো তহঁতি বিহু মাৰ যোৱা বছৰতো তহঁতি বিহু মাৰিব নাপালিয়ে তো বিহুটো ভালকৈ মাৰিবি আৰু মইতো ইয়াত থাকিব নাপাওঁৱেই
ফোনত কোন হয় সেইজনী ইমান মনে মনে কথা পাতিলি যে তহঁতি অকল ছোৱালীৰ কথাই চিন্তা কৰি থাক গম পাৱ এই লগৰ ল'ৰা এটা হয় তাক কিবা লাগিছিলে সেইকাৰণে ফোন কৰি আছিলে ঐ তই এটা কাম কৰিবিচোন মোৰ লগৰ ছোৱালী এজনী আহিছে তিনিআলিতে ৰখি আছে পাৰিলে লৈ আহিবিচোন এই মোৰ ছোৱালীজনী মই আনি থাকিব নাই দেই এই ইয়াক পঠিয়াই দে ইয়াক পঠিয়াই দে ঐ তই গুচি যাবি ঠিক আছে যা লৈ আহিম দে ঐ আজি পৰি জন্মদিন নহয় তই গম পাৱনে নাই অ' মই গমেই নাপাওঁ নহয় এটা কাম কৰ তহঁতি ৰ ঐ তই মই লৈ আহিম টেনশ্যন ল'ব নালাগে তই দাদা মোক সঁচাকৈ বিহু মাৰিব নিবানে এই তই চিন্তাই নকৰিবি লৈ যাম এতিয়া মোৰ মালিচ কৰ তালৈকে যাওঁ ঐ তই ছোৱালীজনী লৈ আহিবি ঐ পৰি তই ইয়াতে আছ মানে অথনিবা মই তোকে বিচাৰি ফুৰিছিলোঁ ইয়াতে পালোঁ ভালেই হ'ল দে কিয় বিচাৰি আছিলি কালি যেন মই তোক তেনেকৈ ক'লোঁ তই আকৌ কিজানি বেয়া পালি সেইকাৰণেহে বিচাৰি ফুৰিছিলোঁ নাই পোৱা আৰু একো নাই নে কি নাই একো নাই অকল সেইটো কথাই হ'ব দে ৰাস্তাৰ মাজত কথা পাতি নাথাকোঁ ব'ল এইপিনে বহি পেলাই কথা পাতিমগৈ আজি কি আছে তই সঁচাকৈ নাজাননে নাজানো কি আছেনো আজি তোৰ সঁচাকৈ মনত নাই সঁচাকৈ মনত নাই আজিতো একো নাই আৰু তই যে অথনিবা কৈ আছ আজি কিবা আছে কি আছেনো আজি মইনা তই ইয়াত কি কৰি আছ আৰু লগত এওঁ কোন অঁ তই আহি পালিহি আৰু এই মোৰ গাঁৱৰে লগৰ ছোৱালী এজনী হয় বাকী ভালে কুশলে আহি পালেহি ইয়াত তই দিয়া লোকেশ্যনৰ মতে আহি পালোহি কিন্তু মাজতে অলপমান খেলি মেলি লাগিলে তথাপিও পালোহি আৰু মইনা এই কোন হয় অঁ এই মোৰ কলেজৰ লগৰ ছোৱালী হয় নাম ৰিয়া চিনাকি হৈ ল'বি এতিয়া ইয়াতে থাকিব মিছাকৈ কিয় কৈছ সঁচাকৈ কৈ দে আকৌ মই তোৰ গাৰ্লফ্ৰেণ্ড বুলি কিয় তুমি ইমান ওচৰত খাই উঠিলা যে নাই একো নাই মোৰ ঘৰত অলপ কাম আছে ঐ ৰচোন কি হৈ আছে মানে এইবিলাক হেই তই এইবোৰ বুজি নাপাবি তই আমাৰ ঘৰলৈ লৈ যা ঐ তোক মই ঘৰতে লগ কৰিম তাই গুচি গ'ল নহয় এতিয়া যা বাই ৰচোন ৰচোন ঐ ৰচোন ৰ'বলৈ কৈ আছো নাই মই তোক কি হ'ল ক তই যেন তাৰ পৰা তেনেকৈ গুচি আহিলি কিয় এনেই আৰু আজি তোৰ জন্মদিন নাছিল জানো তোৰ মনত নাছিল এতিয়া কেনেকৈ মনত পৰিল মোৰ মনত আছিলো মই তোক ধেমালিহে কৰি আছিলো হেল্ল' অথনিৰ পৰা ইয়াতে ৰখি আছো নিব অহা নাই যে তুমি আহি পালাহি নে ঠিক আছে দিয়া বাৰু তেন্তে মই লগৰজন পঠিয়াই দিম তুমি গুচি আহিবা মই তাইৰ লগতে থাকিম হ'ব বাৰু আৰু কেনেকৈ কৰিবলৈ কৈছে তোমাৰ মনত আছে নহয় তই জানই নহয় মই কেনেকুৱা এক্টিং কৰোঁ জানো ঠিক আছে দিয়া বাৰু তুমি তেন্তে তালৈকে আহিবা মই তাইৰ লগতে আছো বাই বাই মই লগৰ এটা পঠিয়াই দিছোঁ তালৈকে আহিবা তই এনেই কৈছ এনেই কোৱা নাই আৰু তই নিজে ভাব যদি তাই মোৰ গাৰ্লফ্ৰেণ্ড হ'লহেঁতেন তাইক আমাৰ ওচৰলৈ মাতিলো হ'লে জানো সঁচাকৈ কৈছোঁ আৰু মইতো তোকেই ভাল পাওঁ যদি তথাপিতো তই বিশ্বাস কৰা নাই ব'ল আমাৰ ঘৰলৈ তাইক তোক সোধাই দিম হ'ব বিশ্বাস হৈছে তইতো নুবুজ মই যে তোক কিমান ভাল পাওঁ হ'ব এতিয়া চাইকেলত বহি যাওঁ নাযাওঁ কিয় আকৌ তই মৰমত মাত তেতিয়াহে যাম ঐ ছোৱালী হ'ব ইমান অভিমান কৰি থাকিব নালাগে উঠিয়া ঘৰলৈ যাম